ফ্ৰেণ্ডছ, আজি আপোনালোক মই এটা পুখুৰীৰ কথা ক'ম। এটা ভূতৰ পুখুৰী, গতিকে পলম নকৰি যাওঁ। আৰু তাৰ লগতে এটা কথা ক'লোঁ আপোনালোকক, এইটো মোৰ নতুন চেনেল অল ইজ হিয়াৰ। ইয়াত সকলো ধৰণৰ ভিডিঅ' পাব আপোনালোকে। আৰু মোৰ আজি এইটো ফাৰ্ষ্ট ভ্লগ, গতিকে আপোনালোকে শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব, কমেণ্ট, লাইক সকলোখিনি কৰিব, মোক ছাপোৰ্ট কৰি যাব। ঠিক আছে, ব'লক যাওঁ। আবেলি রে রোদালি ধীরে ধীরে হারাই যায় আবেলির রোদালি। হাই ফ্ৰেণ্ডছ, এয়া মই আহি আছোঁ। আপোনালোকক আজি এটা বস্তু দেখাম। আমাৰ ঘৰৰ ওচৰতে এটা পুখুৰী এটা আছে। সেই পুখুৰীটোৰ বিষয়ে আজি আপোনালোকক ক'ম। ভূতৰ পুখুৰী, পুখুৰীটোৰ কথা আপোনালোকক আজি ক'ম। আপোনালোকে চাই যাব একেলগে মোৰ লগত। আমি এতিয়া বৰ্তমান পুখুৰীটোৰ ফালে যাই আছোঁ। এয়া এইটো পুখুৰী নহয়, এইটো পুখুৰী নহয়। ইয়াৰ কাষত আৰু এটা পুখুৰী আছে আমাৰ। এয়া এই দৰ্জাখন ফাৰ্ষ্টতে খুলি লওঁ। এইবিলাক এইটো বহুত ডাঙৰ পুখুৰী। ইয়াত গৰু চৰু জৰাক দিয়ে। এইটো পুখুৰী দেখিছেনে আপোনালোকে? এইটো পুখুৰী বহুত ডাঙৰ পুখুৰী, এইটো। ইয়াত বগৰী গছ আছে। এয়া বগৰী, ইয়াত আমি লাগিলে খাব আহোঁ। কিন্তু আমি আজি 6 মাহমান আগৰ পৰা ইয়াত বগৰী খাব অহা নাই। আৰু এই পুখুৰীটো আমি পালোঁ আহি। এইটো মোৰ যে পিছপিনে এইটো পুখুৰী আছে, এইটো পুখুৰীৰ কথা কৈ আছোঁ মই। পুখুৰীটো মোৰ ঘৰৰ ওচৰতে। এই পুখুৰীটোত আমি আগতে সাঁতুৰিছিলোঁ। গৰমত আমি গ্ৰুপ হৈ ইয়াত সাঁতুৰিছিলোঁ। তাৰপিছত এই পুখুৰীটো মানে ইয়াৰ বহুত কথা আছে ক'ব লগা। যেতিয়া এই পুখুৰীটো খান্দিছিলে, তেতিয়া এই জেচিবিৰে খান্দিছিলে। ফকলেণ্ড বুলি কয় যে, ফকলেণ্ডেৰে খান্দিছিলে। আৰু এইটো চাব পাৰে বহুত ডাঙৰ পুখুৰী। যেতিয়া এইটো ফকলেণ্ডেৰে খান্দিছিলে, তেতিয়া এই মানে ফকলেণ্ডেৰে খান্দিব পৰা নাছিল। ইয়াত তাৰমানে কিবা প্ৰব্লেম দি থাকে, গাড়ীখন বেয়া হয়। তাৰপিছত মানে কি ইয়াত খান্দিব নোৱাৰে। মানে গাড়ীখন ঘণ্টাৰ পিছত ঘণ্টাই বেয়া হৈ থাকে গাড়ীখন। তাৰপিছত মানুহবিলাকৰ সন্দেহ হৈ গ'ল। তাৰপিছত চালে, মানে তেতিয়া ক'লে যে আমি এটা ওজা তাত চালে। ওজাটো তাত চোৱাৰ পিছত মানে কি এযোৰ পাৰ চৰাই ইয়াত এৰি দিব দিলে, বুজিছে? এই পুখুৰীটো চাব পাৰে, কিমান ডাঙৰ পুখুৰী। এইফালে দেখিবই নাপায় হা, বহুত ডাঙৰ পুখুৰী। মাজতে এটা লাইনৰ পোষ্ট আছে, তাৰ কিছু দূৰলৈ মাটি খান্দা নাই। এইটো চাব পাৰে, বহুত ডাঙৰ পুখুৰী। এইলৈকে আছে, ঠিক আছে। খান্দিব পৰা নাছিল হা, মানে পাৰ চৰাই এৰি দিলে। তাৰে পিছদিনা আমি ৰাতিপুৱা আহি ইয়াত দেখিলোঁ পাৰ চৰাইযোৰৰ মূৰটো ছিঙি আছে হা। তাৰপিছত আমি চাই আছোঁ, মূৰটো ছিঙি আছে। ছেম পাৰ, কালাৰ চালাৰ চব ছেম। আমি দেখিলোঁ, সকলোৱে আচৰিত হ'লোঁ। পিছত আমি অলপমান মানে চাইড হোৱাৰ পিছতে সেই ছেম কালাৰৰ পাৰযোৰৰ তাৰমানে আমাৰ কাষেৰে উৰি গুচি গ'ল হা। তাৰপিছত আমাৰ সকলোৰে অলপ ভয় লাগিল। তাৰপিছত জানো হওক, বহুত বাধা বিঘিনিৰ পিছতো আমাৰ পুখুৰীটো হ'ল। ইয়াত আমাৰ মানে কি ল'ৰাবিলাকৰ ভাল লাগিছে যে আমি এটা ডাঙৰ পুখুৰী পাম, গৰমত সাঁতুৰিব পাৰিম। তাৰপিছত আমি ইয়াত সাঁতোৰা কৰিলোঁ, বহুত দিন সাঁতুৰিলোঁ। গ্ৰুপ ধৰি সাঁতুৰি আছোঁ। তাৰপিছত যেতিয়া আমি সাঁতুৰি আছিলোঁ, তেতিয়া এটা কথা কওঁ, আমি যেতিয়া সাঁতুৰি আছিলোঁ, এই সাঁতুৰি থকা অৱস্থাত এই পাৰত জংঘলবোৰ দেখিছেনে? এই জংঘলবোৰ পাৰত নাছিল। আপোনালোকে চাই লওক, কিমান জংঘল হৈ গৈছে এতিয়া। এই জংঘলবোৰ আমাৰ খালটোৰ পাৰত নাছিল। এতিয়া মানে এনেকুৱা জংঘল, মানে ভয় লাগে। তাততো সাপ নিশ্চয় আছে, আৰু সাপ এলাখালা সাপ নহয়, কোবৰা আছে, কোবৰা। আপোনালোকক যে মই দেখালোঁ এই জংঘলবোৰ আগতে নাছিল হা। যেতিয়া আমি সাঁতুৰি আছোঁ তেতিয়া জংঘলবোৰ নাছিল, ধুনীয়া চাফা আছিল। তাত কলৰ গছ আছিল, কলটো বহুত আছিল, ধেৰ কল আছিল। ইয়াৰ পৰা কল বেছি, এই পুখুৰীটোৰ গৃহস্থ ইয়াৰ পৰা কল বেছি বহুত পইচা পাইছিল
ইয়াতে আগতে কল আছিল, ধুনীয়া ধুনীয়া জাহাজী কল, চেনী চম্পা, মালভোগ কল আছিল আৰু ধুনীয়া তুলসী গছৰ গছ আছিল। তাৰপিছত ইয়াতে আকৌ বগৰী গছ আছে, কিবা কানি ফলবোৰ বহুত আছিল। কিন্তু যেতিয়াৰ পৰা আমি সাঁতুৰিব বাদ দিলোঁ ইয়াতে, তেতিয়াৰ পৰা ইয়াত জংঘল হৈ গ'ল। ইয়াত মানে আহিব মানে ভয় কৰা হৈ গ'ল। আৰু আমি সাঁতুৰিব এইকাৰণে বাদ দিলোঁ, কথাটো কৈ আছোঁ কিয় সাঁতুৰিব বাদ দিলোঁ আমি এই পুখুৰীত সাঁতুৰিব এইকাৰণে বাদ দিলোঁ। এদিন আমি সাঁতুৰি আছিলোঁ, আমাৰ এটা গোটেই গাঁৱৰ ল'ৰাবিলাক সাঁতুৰি আছিলোঁ। থাকোঁতে মানে কি এজন ল'ৰাক মানে কিবা সি মাজৰ ফালে আহিল, মাজৰ পিনে আহোঁতে মানে কি তাক বোলে কিবা চলাত মানে গেঞ্জি পিন্ধি সাঁতুৰি আছিল, গেঞ্জিত ধৰি তাৰমানে তাক টানিছে বোলে কিবা আহে। তাৰপিছত আমাৰ অলপ ভয় লাগিল, যিহেতু ইমান ডাঙৰ পুখুৰী নিশ্চয় ভয় লাগিব। তাৰপিছত আমি আৰু সেইদিনা নাসাঁতুৰিলোঁ, উঠি গুচি আহিলোঁ হা। তাৰপিছত আকৌ গুচি গ'লোঁ। তাৰপিছত 2 দিনমান আমি সাঁতুৰিব অহা নাই, একো নাই, চলি আছে। আমি যেতিয়া সাঁতুৰিব ইয়াত বাদ দিলোঁ, তাৰ কিছুদিন পিছত আমাৰ ঘৰৰে এজন দাদা ইয়াতে মানে কামটো কৰিব আহিছিল। কামটো মানে বুজি পাইছে চাগে, মানে লেট্ৰিন কৰিব আহিছিল ইয়াতে, লেট্ৰিন কৰি থ'ব আহিছিলে মানে ইয়াতে। তাৰপিছত যেতিয়া সি থ'ব নামিলে, আপোনালোকক মই দেখাই দি আছোঁ, দেখিছেনে এইখিনি ওলাই যাই আছে অলপমান মানে কি মাটিখিনি। এই দাদাজনে সেইপিনে তাৰমানে থ'বলৈ বহিছিল, অলপমান নামি আহিছিল পানীত, আৰু যেতিয়া অলপমান নামি আহিছিল তেতিয়া মানে যেতিয়া ধুই আছিল, নামি আছিল, তেতিয়া কোনো নাছিল, দুপৰীয়া অৱস্থাত তেতিয়া 1টামান বাজিছিল। তাক বোলে কোনোবাই ভৰিত ধৰি টানিছে তলৰ ফালে। তাৰপিছত সি আকৌ মানে চিঞৰি উঠি গুচি গ'ল ঘৰত। আমাৰ গাঁৱত গোটেইখিনি মানুহ কৈ দিলে এনেকুৱা কাম। তাৰপিছত আমি মানে তাৰপিছৰ পৰা আমাৰ আৰু অলপ বিশ্বাস আহি গ'ল যে এইটো মানে কি অলপমান প্ৰব্লেম আছে, মানে সেনেকুৱা নহয়, কিবা এটা আছে ইয়াতে। ভূতৰ পুখুৰী বুলি মানে আমাৰ মানুহবিলাকে কোৱা হ'ল এতিয়া, মানে কি আমাৰ গাঁৱত মানুহবিলাকে ক'লে যে এইটো ভূতৰ পুখুৰী, ইয়াত সাঁতুৰিব নাযাবা বা এইফালে নাহে। মানে এতিয়া মই নাহে, এইফালে মই আহিছোঁ, মানে এতিয়া চাব পাৰে ইয়াত কোনো নাই, মই অকলে আছোঁ। অকলে মানে এইকাৰণে আহিলোঁ, এই পুখুৰীটোৰ বিষয়ে আপোনালোকক অলপমান কৈ দিলোঁ। আৰু মই এইফালে মানে কি এতিয়া 4টা বাজিছে, মই সেইকাৰণে আহিছোঁ, এতিয়া টেনশ্যন নাই। মই দুপৰীয়া নাহোঁ, ৰাতি আমাৰ এইফালে কোনো নাহে। গতিকে আপোনালোকে সেইকাৰণে এই পুখুৰীটোৰ বিষয়ে মই এইকাৰণে ক'লোঁ, মানে বিশ্বাস নাহে যে আজিকালিও ভূত আছে বা পুখুৰীত সাঁতুৰিব নোৱাৰি বা মানুহ টানে কিবা কৰে। এইটো ঘটনা চনমাগুৰি হা, ডিমুৰ পৰা অলপ আহি চনমাগুৰি, তাত মোৰ ঘৰৰ ওচৰতে এটা পুখুৰী, সেইটোত। ঠিক আছে, এতিয়া একো প্ৰব্লেম হোৱা নাই। আমি যেতিয়াৰ পৰা সাঁতুৰিব বাদ দিলোঁ পুখুৰীটোত প্ৰব্লেম একো নাই। কিন্তু ইয়াৰ আপোনালোকে সৌন্দৰ্যখিনি চাব পাৰে, অতি মনোমোহা সৌন্দৰ্য। আপোনালোক দেখাই আছোঁ মই, কি ধুনীয়া এটা প্ৰাকৃতিক সৌন্দৰ্য। এয়া চাব পাৰে, পুখুৰীটো চাব পাৰে, কি ধুনীয়া এটা পুখুৰী। কিন্তু এই পুখুৰীটোত কিবা ভূত থকা বুলি আপোনালোকে বিশ্বাস কৰিব জানো? চাওক কি সুন্দৰ এটা পৰিৱেশ, এইফালে বগৰী গছ আছে, এইবিলাক বগৰী গছ, বহুত বগৰী, আমি বগৰী খাওঁ। এইডাল বগৰী বহুত সোৱাদ হা, আপোনালোকে চন্দ্ৰগুৰিৰ ফালে কেতিয়াবা আহিলে এডাল বগৰী নিশ্চয় খাব। অমিতাৰ গছ আছে, কাষতে এইটো পুখুৰী আছে। এইটো পুখুৰীটো আমি সাঁতুৰিব বাদ দিলোঁ। এইটো পুখুৰীত আগতে সাঁতুৰিছিলোঁ, বহুত দোৱা। ঠিক আছে, পুখুৰীটোৰ কথা আপোনালোকক ক'লোঁ। ঠিক আছে, আৰু আপোনালোকক দেখাম, এই পুখুৰীটো বহুত মানে পানীটো বহুত ঠাণ্ডা, গৰমৰ দিনতো পানীটো বহুত ঠাণ্ডা হৈ থাকে। ইয়াৰ পৰা আমি যাওঁ এতিয়া। ৰ'বক দৰ্জাখন মাৰি দিওঁ, দৰ্জাখন নামৰিলে গৃহস্থই মোক মাৰিব। ভিতৰত একো নাই যদিও দৰ্জাখন দিব লাগে আৰু। ঠিক আছে, আজি আপোনালোকক মই আমাৰ ঘৰৰ ওচৰৰে এটা ভূতৰ পুখুৰীৰ কথা ক'লোঁ। নিশ্চয় ভাল লাগিছে ভিডিঅ'টো। যদি ভিডিঅ'টো ভাল পাইছে তেনেহ'লে মোৰ এইটো ফাৰ্ষ্ট ভিডিঅ' হিচাপে লাইক, কমেণ্ট, ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিব প্লিজ। থেংক ইউ।